खुलुमबाय आंनि मुङा थरायना कंकना सरगियारि नैबे बड'लेण्ड फाइन आर्ट्सआव नोङो आर्ट सोलोंनाया बेसेबां गोबाव जाखो 6 मासल'सो जादों 6 मास जादों बेनिफ्राय फैनानै नोङो माबायदि सावगारिफोरखौ एरनो हाग्रा जाबाय ना हाग्रा जाबाय दायो दिनै मा सावगारि एरखो जोंनि गामि आरो बेखौल' दा बेयावथ' गोबां फरायसाफोरा फैदों गुबुनफोरा माबायदि नांदों जोबोद गोजोननाय मोन्दों ओमफ्राय इयुनावबो बिदि सावगारि एरलांगोन खुलुमबाय आंनि मुङा हाइदिस बसुमतारी नों बबे आर्ट स्कुलाव सोलोंदों बड'लेण्ड फाइन आर्ट्स ससाइटि नौकाटा बेसेबां बोसोर जाखो सोलोंनाया 7 years जाबाय ओमफ्राय मा एरनो हायोसै नों दानिया मा सावगारिखौ एरनो बांसिन मोजां मोनो नेचारेलखौ ओमफ्राय गाबफोरखौ फोननो हाग्रा जाबायना मोजाङै नुबानो माने महात्मा गान्धीफोरनि सावगारिफोरखौ हाग्रा जाबाय बे उनाव बेनिफ्राय नों सावगारिखौ एरबाय थागोन ना थाया सोलोंगोन কিহৰ আজি আমাৰ গাঁও আঁকিব দিছে আঁকিব দিছে আৰু ফুলনি বাগিচা আমাক কি আঁকিলা মই ফুলনি বাগিচা আঁকিছোঁ আমাৰ গাঁও কি নাম তোমাৰ নমস্কাৰ মোৰ নাম শ্ৰী নিবিৰ কুমাৰ 7 এই যে ছবি আঁকাত মানে কিমান ক'ত লৈছে ক'ত শিকিছা ইয়াতে কি নাম বড়োলেণ্ড ফাইন আৰ্ট স্কুল কেইবছৰ 2 বছৰ হ'ল মোৰ এতিয়া আজি মানে ছবি আঁকি মানে কেনেকৈ লাগিল ভাল লাগিছে ভৱিষ্যতে আঁকি যাব এতিয়া কিছুমান ছবিবিলাক দেখিলেই মানে আঁকিব পৰা হৈছেনে হৈছে মোৰ ল'ৰা আজি 2 মাহে হ'ল বেছি দিন হোৱা নাই কিন্তু তাৰ সৰুৰ পৰা এটা আগ্ৰহী আছিল ছবি অঁকাৰ প্ৰাকৃতিক দৃশ্য সি নিজে বহুখিনি নিজৰ জ্ঞানেৰে যিখিনি পাইছে বহুখিনি আগবাঢ়ি গৈছে মই কিন্তু কোনো স্কুলত দিব পৰা নাছিলোঁ বহুত আৰ্থিক সমস্যা মোৰ দিব পৰা নাছিলোঁ যোৱা 2 মাহ আগতে মানে 2.5 মাহ হ'ল এজন বিশেষ ব্যক্তি মানে ৰাজনৈতিক নেতা হিচাপে তেওঁ পৰিচিত তেওঁ আমাৰ ল'ৰাৰ কথাটো গম পালে ফেচবুকত পালে মানে মই ফেচবুকটো ইউজ কৰিছিলোঁ সামাজিক মাধ্যম হিচাপে ল'ৰাটোৰ তাৰমানে যিকোনো ল'ৰাটোৱে যি বিচাৰে সেইটো কৰিব পৰা নাছিলোঁ সেই হিচাপে মই সামাজিক মাধ্যমক ইউজ কৰিলোঁ ফেচবুকত তেওঁৰ বহুতো জনপ্ৰিয়তা আহিল ল'ৰাটোৰ মানে ল'ৰাটোৱে নিজে মানুহ আঁকে বৰ্তমান প্ৰাকৃতিক দৃশ্যটো সৰুৰ পৰা আঁকি আছে তেওঁ কিন্তু মানুহ আঁকিছে কিবা তেওঁ ধৰি লওক যিকোনো এজন আপোনাৰ পিকচাৰ এখন দিলে দেখিলে সেইখিনি নিজে কৰি লয় আৰু ৰঙো নিজে শিকিছে প্ৰথমতে কাঠ পেঞ্চিলেৰে কৰিছিল তবে এতিয়া ৰংটো ইউজ কৰিব লাগিছে নিজে তো 2 মাহ আগতে যি ৰাজনৈতিক ব্যক্তিজনে মোক সহায় কৰিলে আৰ্থিকভাৱে তেওঁ ইয়াতে এডমিশ্যন দিলে বড়োলেণ্ড ফাইন আৰ্টছ ছ'চাইটিত যি এই 2 মাহ আহিল বহুখিনি উপকৃত হৈছোঁ বুলি মই ভাবোঁ কাৰণ ল'ৰাজনে ছাৰে লগত লৈ ঘূৰি ফুৰে বৰ্তমান ল'ৰাজনে যিখিনি সৰু ষ্টুডেণ্ট আছে সেইখিনিক অলপ দেখাই কৰে মানে সেনেকুৱা হয় আৰু যিহেতু তেওঁ নিজে শিকিছে যিকোনো এটা ভাল লাগে কাৰণে সেইটো টাৰ্গেট কৰিছে এইটো মই কৰিম বুলি কিনে কিন্তু ল'ৰা ছোৱালীখিনিক পাই কিনে ধৰি লওক সাধাৰণ বস্তু কিছুমান শিকিব পাৰিছে সেনেকুৱা হৈছে এতিয়া ছাৰে সেইখিনি দেখা পাই তাৰমানে 7 yearsত এডমিশ্যন দিছে ল'ৰাজনক আৰু তেখেতে কৈছে মই যিখিনি পাৰোঁ যিখিনি সমৰ্থ হয় সেইখিনি কৰিম ল'ৰাটোৰ ইচ্ছা হয় মই ভাবি কিনে যিকোনো মানুহ এজনৰ পিকচাৰ আঁকি দিব পাৰিলে ভাল হয় কিন্তু সেইটো পৰা নাই সি ছবিটো চাই কিনেহে কৰিব পাৰি আছে বৰ্তমান ভৱিষ্যতে বিচাৰোঁ কাৰণে মই যিখিনি পাৰোঁ সেইখিনি বহু কষ্ট কৰিছোঁ তেওঁৰ কাৰণে কিন্তু মই পৰা নাই মই ভাবোঁ মই দিব পৰা নাই কিন্তু দিব পৰা নোহোৱা হিচাপেও ল'ৰাজনে বহুখিনি আগুৱাই গৈছে মোৰ কাৰণে মোৰ বোধেৰে মই সেই আৰু যাতে ভাল হয় মই সেইটোৱে কামনা কৰোঁ সেয়ে মই খগেন বড়ো ছাৰক বহুত আশা কৰিছোঁ